ৰূপালী জোনাক বেছি দিন নৰদেহা হুন্দা চিটিত লৈ আনিম তোমাক লৈ আনিম তোমাক ৰং ৰং ৰঙাকৈ দুগালতে ঐ মৰমবোৰ যাচি দিমেগৈ সুখতো হবাহি দুখতো হবাহি মোৰ তুমি মোৰ মন আকাশত জ্বলি থকা ৰূপালী জোনাক ৰূপালী জোনাক আয়ক কইলা কোন সময় যাবা মিহিমিকে আমাকে নীলদা গানটা মাই দিলা নীলদা জিম্বাদা দিলালে দিলালে ও দিলালে দিলালে তাপকে লাগিব মই আৰু নাচললে ঘাইতে চাপৰ নোৱাৰো মই বগাব বান্ধৱীৰ এটি জ্বলাই বগাই যাব লাগিব তেতিয়াহে তোমাক লগ পাম ননে সৰ বান্ধৱী জ্বলাই পলে যাবলৈ কোনো দৰকাৰ নাই চলজনী যদি ইমান ইম্পৰ্টেন্ট তেন্তে ফোন এটা কৰিলে তলালে মাতি দিয়ক কিবাকে বান্ধৱী জ্বলাই পলে যাওঁতে পিছত কাপৰিব পাৰে ন বাসা বেলতে তো হিমন্ত মামাৰ ভূত যোৱা নাই নেকি হিমন্ত মামা যিহেতু আহিছে হিমন্ত মামাকটো গুচি যাবলৈ ক'বলৈ নোৱাৰি ন হিমন্ত মামা যিমান দিন যায় কিমান দিন থাকিব পাৰে ডিস্কো ভণ্টি না নাচিবা বয়া লাগে তাকে কলো তুমি বেয়া পাই ঘণ্টাডাল কৰিবি বেয়া পাই বা সাৰৰ মুখত ডিস্কো ভণ্টি ননে মই কোনটা এটা কথা ক'বলৈ খুজিছো চা কিবা ফটি চিটি লাগিব পাই সেইকাৰণে তো গান গাই আছে ন গুড মৰ্নিং ছাৰ গুড মৰ্নিং সাজু হোৱাৰ সময় আহি পৰিল সাৱধান হোৱাৰ সময় আহি পৰিল কি সাৱধান ছাৰ পাকিস্তানী ভাৰতত সোমাই আহিছে নেকি এই লগত সাৱধান মানে বহুত দিনৰ আগৰ পৰা এজন অফিচাৰ আমাৰ স্কুললৈ আহোকে আহিব পৰা নাই নাপায় ছাৰো নাপায় কোনবা আহিম বুলি ক'লে চাই আহিবা দিবা লাগে নাপায় ৰখে থবা সঁচাকে নাপায় ছাৰ আহিবা দা হেই আমি ৰখে থ নাই তেওঁ কিবা ইম্পৰ্টেণ্ট কামত বিজি হৈ থকা কাৰণে ইয়ালৈ আহিব পৰা নাই আচ্ছা ছাৰ তাৰপিছত কি আৰু অলপ সময় পিছতে তেওঁ আমাৰ স্কুলত আহি উপস্থিত হ'ব তেওঁ আহি তহঁতক বোলে এটা ক্লাছ ল'ব কি ডাঙৰ কথা ছাৰ ক্লাছে ল'ব যুদ্ধ নকৰে নহয় আহিব লওক ছাৰ ক্লাছে ল'ব আহিব প্ৰশ্ন কৰিব আমি উত্তৰ দিম এইটোহে বাছা ক্লাছ ল'ব ইংলিছত তহঁতে ইংলিছত ইটো জানা না আপুনি টেনচন নলব ছাৰ আপোনাৰ সন্মান মান মৰ্যাদা আমি সব ৰক্ষা কৰিম ছাৰ আপোনাৰ সন্মান আজি পানীত মিলাই দিম মানে ছাৰ গোটাৰ পৰা পইনা কৰি দিম আজি অফিচাৰ বাছা পানীত উঠি যাব মানে সন্মানত উঠি যাব হে ভগৱান কোন কিতাক ৰক্ষা কৰবা আৰু মোৰ সন্মান যাতে বচে এন্দে নহলি বাছা মোৰ সন্মান চব যাব তেন্তে মই যাওঁ অলপ পিছত ছাৰ আহি পাব ক্লাছ ল'ব তহঁতক দেই আপনি নিশ্চিন্ত থাকক ছাৰ আজি আমি অফিচাৰৰ মাথা বাছা খোলা কৰি দিম মানে ছাৰ ফ্ৰেছ কৰি দিম ফ্ৰেছ ঠিক আছে ঢকনাৰ পিতাকক আহিবা দি আজি ঢকনাক চিন্তি উত্তৰ দিম আজি ঢকনাক চিন্তি মই পুষ্পাক চিন্তি আৰু মই বেলটাক চিন্তি গুড মৰ্নিং অফিচাৰ তোমালোকে নাজানা নেকি কোনোবা আহিলি গুড মৰ্নিং ছাৰ বুলি কয় তেন্তে আমি আমাৰ ছাৰক গুড মৰ্নিং ছাৰ বুলি কওঁ যিহেতু আপুনি অফিচাৰ সেইকাৰণে আপোনাক গুড মৰ্নিং অফিচাৰ বুলি কৈছো বয়া কৈছো নেকি অকে তেন্তে তোমালোকে জানাই তোমালোকক আজি মই এটা ক্লাছ ল'ম মানে ইংলিছত ক্লাছ ল'ম ইংলিছত কিছুমান প্ৰশ্ন কৰিম সেইবিলাকৰ তোমালোকে উত্তৰ দিব পাৰিব লাগিব অফিচাৰ আপুনি 10-15টা সোধক আমি ৰেডি So first of all, can you speak English well? Speak well. মাজে ফুটে ছাৰ আৰু এই প্ৰাণৰ চিনচিনিয়াটো ভুল হয় ছাৰ কি ক'লা প্ৰাণৰ চিনচিনিয়া কি প্ৰাণৰ চিনচিনিয়া মানে ছাৰ কওঁতে ভুল হৈ যে শুদ্ধকে ক'বা নোৱাৰি এইটো ছাৰ মোৰো প্ৰাণৰ চিনচিনিয়াটো ভুল হয় মোৰো মোটামুটি ভুলে ছাৰ হে ভগৱান সেইটো প্ৰাণৰ চিনচিনিয়া নহয় এইটো প্ৰনাউন্সিয়েচন বুজি পালে হ'ল ছাৰ বুজি পাইছি না আপুনি বুজি নাপালি ছাৰ প্ৰাণৰ চিনচিনিয়া বুলি কিয় কৈছি তেৰিকা এইটো প্ৰাণৰ চিনচিনিয়া নহয় এইটো প্ৰনাউন্সিয়েচন সেইটোৱে ছাৰ So what's your name? Black Chuli ব্লেক চুলি গাধ ব্লেক চুলি মানে এই কলা চুলি তোক নামটো খুচি নামটো তুই ইংলিছত নামটো কও সেইটোকে কোৱা পাৰা নাই মাই নেম ইজ ছাৰ ঢক দে আচ্ছা So what's your name? Orange hair? এবাৰ বেলেগ খুচি পাই চুলি কথা কোনাই এবাৰ হেয়াৰ কৈছি হেয়াৰ হে কৃষ্ণ তই সঁচাকে একো নাজানা দেই চুলি ইংলিছত হেয়াৰ বুলি কয় হেয়াৰ তোক কোনে শিকাবা দিছি মই জানো মই জুমুনি কৈছো জুমুনি মাই নেম ইজ ছাৰ পুষ্পা
Okay. And last one, what's your name, yellow hair? Oh, my name is Sir Belte. Okay. So next question is, who is the president of India? Oi, Tero, oi, tu দেখোন ইংলিশ নিয়ে রায় oi, ধন কবার কি বকবা ধুসি ও বেলতে জেনবাক পারে বেলতে খুদ ও বেলতে কো ও তুকা খুঁজছি বাসা এটা কাম খুঁজছি না মুখ খুঁজছি হ্যাঁ মই নাচ নাই তু Fast, tell me fast. কোন দস্ত রকবা দিয়ে ও 2 মিনিট দিন স্যার 2 মিনিট আমি ফার্স্টে ডিসকাস করি মুসকে বাত বলিং ও প্রশ্নটা কি ছিল পাই গেলু ও মু পাইছি রবা দিগেলি শব্দ না পারি কিছু মনতে নখে ও হেৰি কিবা প্রেসিডেন্ট ইন্ডিয়া প্রেসিডেন্ট কিবা খুঁজছি ও মই জানো ও ইন্ডিয়া মানে ভারত কোনি নাজনে ভারত মানে ইন্ডিয়া মানে ভারত ও প্রেসিডেন্ট শুনছিলু ও প্রেসিডেন্ট কিটা পাউলালে ও মই এটা জানো ও ভারতৰ প্ৰধানমন্ত্ৰী এই নৰেন্দ্ৰ মোদী ও কৈ দে ও হেতুকা কৈ দে ও কিবা এটা পাৰবি কি হ'ল ইমান সময় লাগিছে যে কিবা ৰাইজৰ মেল পাতি দিছা নেকি তহঁতে ও স্যার বয়ানাব্বু দক আপনি খুদা প্ৰশ্নটো উত্তৰ নাজনো ও কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বুলি জানো দক হে কৃষ্ণ মই হেতুকা সুধিছিলো ও প্ৰেচিডেন্ট মানে প্ৰধানমন্ত্ৰী ও এইসব বাদ দক স্যার ও মই এটা প্ৰশ্ন সুধিম বুলি ভাবছো সুধো না দিয়া সুধা ও যদি এ বীর পুতেক হয় ও সি বীর পুতেক নহয় কি এ যদি বীৰ পুতেক হয় চি বীৰ পুতেক নহয় কোন বা এতিয়া আপনি এটো নাজনে ও সি বীর জিয়েক হয়তো ও এইবিলাকৰ উত্তৰ দিবাক লাগি স্যার কমন সেন্স লাগবো কমন সেন্স ও জিটি আপনার নাই কি ক'লা তুমি নাই কদক ও ইয়াৰ মই গান এটা গাই শুনাম বুলি ভাবছো স্যার শুনাম না আচ্ছা গান গাবা গোৱা এ ভগৱান এইকেইটা গানেই নে ও মই লাষ্টটা গাম ও গছৰ এডালতে পইছে বিয়া এটো অফিচাৰৰ আধা চুলি নাইকিয়া শেষকে দিলে এইকেইটা শেষকে দিলে কোনবা নে মোক ইয়াৰ পৰা কেনে লাগিল আজি ভিডিওটো ভাল লাগিলে লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব নকৰাকে নাজবো সো ফ্ৰেণ্ডছ মোৰ সৰ্দি হৈ থাকে কাৰণে অলপ মাতটো বেয়া হৈছে বেয়া নাপাব